2022 চনৰ 8 জানুৱাৰী অৰ্থাৎ অহাকালিৰ পৰা বন্ধ থাকিব সম্পূৰ্ণ অসম অৰ্থাৎ লকডাউন। অসমত আকৌ লকডাউন, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। মই লকডাউনৰ ওপৰত নতুন নিৰ্দেশনা কি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়ে মই ভিডিঅ'টো কৈ যাম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লকডাউনৰ ওপৰত বিভিন্ন নীতি নিয়ম বিভিন্ন বিভাগৰ ওপৰত নীতি নিয়ম দাঙি ধৰিছে, কিন্তু মই ইয়াত অকল শিক্ষা বিভাগৰ ওপৰত দিয়া নিৰ্দেশনাটো মইহে দাঙি ধৰিম, গতিকে আপোনালোকে ভিডিঅ'টো ইয়াৰ ওপৰতহে পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ নিৰ্দেশনা দিছে যে অহাকালিৰ পৰা 8 জানুৱাৰী অৰ্থাৎ 8 জানুৱাৰীৰ পৰা বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান, অৰ্থাৎ সকলো শিক্ষানুষ্ঠানৰ যি প্ৰথমমান শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে আছে সেইসমূহ গোটেইখিনি বন্ধ থাকিব, অৰ্থাৎ LP স্কুলৰ বিভাগত যোনটো পঢ়ে সেইখিনি স্কুল বন্ধ থাকিব আৰু গুৱাহাটীৰ স্কুলসমূহত বন্ধ থাকিব ক্লাছ 1ৰ পৰা 8লৈকে। বাকী অসমত গোটেই অসমত বন্ধ থাকিব 1ৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে, অৰ্থাৎ 1ৰ পৰা 5লৈকে। যিহেতু অসমত গোটেই দেশতে কৰোনা ভাইৰাছ আকৌ বৃদ্ধি পাইছে, সেইবাবে অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমতো কিছুমান পজিটিভ ওলাইছে, সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ বন্ধ দিছে যাতে কৰোনা ভাইৰাছটো বেছি বাঢ়িব নোৱাৰে। বাকী 6ৰ পৰা 12ৰ গোটেই ক্লাছখিনি সম্পূৰ্ণ ৰেগুলাৰ হ'ব, কিন্তু 6ৰ পৰা 11লৈকে যিখিনি ক্লাছ আছে সেইখিনি ক্লাছৰ 3 দিনকৈ অল্টাৰনেটিভ ডে হিচাপত আগৰ নিচিনাকৈ হ'ব। আগত যেনেকৈ লকডাউন সময়ত হৈছিলে 3 দিনকৈ হৈছিলে তেনেকৈ হ'ব আৰু নিয়মখিনি আগৰ নিচিনাই 3 দিনকৈ হ'ব একেই, কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ বন্ধ দিছে যাতে কৰোনা ভাইৰাছটো আকৌ বাঢ়িব নোৱাৰে। সেইবাবে ভালেই হৈছে যাতে অসমত বেছি বাঢ়িব নোৱাৰে, কাৰণ বহুতৰ মুখৰ পৰা শুনা গৈছে যে বহুতো বিজ্ঞানীৰ পৰা শুনা গৈছে যে 3rd ৱেভটো সৰু ল'ৰা ছোৱালীৰ বাবে আহিব পাৰে ভাইৰাছটো, সেইবাবে আগতীয়াকৈ বন্ধ দিছে, যাৰ বাবে ভাল হৈছে।